ৱাটাৰফল আছে বুলি কোৱা শুনি আছোঁ। যাবহে পোৱা নাছিলোঁ, আজি ওলাইছোঁ। অলপ খোজকাঢ়ি দিওঁ আৰু কিমান দূৰ আছে? কিমান দূৰ আছে আৰু চাহেব খানা ৱাটাৰফল এইয়া চাওক। तो चलिए शुरू करते हैं। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ। তো আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ ওচৰতে মানে ভাল এডোখৰ জেগা আছে, এটা ভাল সুন্দৰ ৱাটাৰফল আছে বুলি কোৱা শুনি আছোঁ। যাবহে পোৱা নাছিলোঁ, আজি ওলাইছোঁ। তাকে বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ অলপ। এতিয়া বৰ্তমান আমি এয়া চিংলু বাগানতে আছোঁ আৰু প্ৰায় 4 কিলোমিটাৰমান গ'লে পামগৈ। বোলো তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, বাকী তাতে গৈ দেখামগৈ। যথেষ্ট এক সুন্দৰ পৰিৱেশ, সেউজীয়া বাগানৰ মাজে মাজে সুন্দৰ লাগিছে, বঢ়িয়া লাগিছে গৈ। অলপ গৈ থাকোঁ। বন্ধুসকল পাইছোঁহি আৰু প্ৰায় 1 কিলোমিটাৰমান আছে। চব কি ধুনীয়া বাগানৰ পৰিৱেশ। এয়া মোৰ ৱাইফ লগত আহিছে দেই। তো বলক গৈ থাকোঁ। অলপ খোজকাঢ়ি যাব লাগে বুলি ক'লে ইয়াতে, এয়া অলপ খোজকাঢ়ি দিওঁ আৰু বলক। বাগানৰ এটা সুন্দৰ পৰিৱেশ। এইয়া মিছেছ গৈ আছে। ক'ত গৈ আছে তেনেকৈ কোৱা হোৱাই নাই নহয়, মানে থাম্বনেইলত চাগে গম পাইছে আপোনালোকে দেখি পিনে। চিংলু চাহেব খানা ৱাটাৰফল। বলকচোন আজি যাওঁ, কেনেকুৱা লাগে ন। আৰু কিমান দূৰ আছে? কিমান দূৰ আছে আৰু? এই চিধা যাম ন? অঁ। ফাইনেলি বন্ধুসকল পাই গ'লোহি আমাৰ চাহেব খানা ৱাটাৰফল। এইয়া চাওক, কুলু কুলুকৈ পানী বৈ আছে। যথেষ্ট ধুনীয়া এটা পৰিৱেশ, ঠাণ্ডা। এটা আৰু অলপ ডাঙৰকৈ এটা আছে চাগে ওপৰৰ চাইডে, অলপ বিচাৰিব লাগিব। এয়া চাওক, ধুনীয়া। বন্ধুসকল ভিডিঅ'বিলাক চাই থাকিব, মোৰ ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু নাপাহৰিব দেই। আজি ক্ৰাউড নাই, ল'ৰা কেইজনমান দেখিছিলোঁ, কলেজীয়া ল'ৰা আছে চাগে। অলপ দেৰি থাকি গ'লগৈ, আমি আহিছোঁ আৰু সিহঁত গৈছে। তো আজি পূৰা খালী খালী মানে মই আৰু মোৰ মিছেছ। भाई मजा आया। এই চাওক, এটা সুন্দৰ পৰিৱেশ। প্ৰথমটো চালোঁ আমি, ভিডিঅ' চাবৰ কাৰণে অলপ কষ্ট কৰিবলগীয়া হৈছে, মানে অলপ দূৰ আহিবলগীয়া হৈছে। এই পানী আৰু বাগানৰ মাজে মাজে আহি থাকিব লগা হৈছে। কথাবোৰ কওঁতে মোৰ অলপ লাগি ধৰিছে, তাতে নাহিব আপোনালোকে দেই। নতুন ব্লগ বনাবলৈ ষ্টাৰ্ট কৰিছোঁহে আৰু। कौन है ये लोग? कहाँ से आते हैं? ছাপোৰ্ট কৰিব, বলক গৈ থাকোঁ। পাইছোঁহি আৰু এইটো দূৰত দেখিছে, বৰ ডাঙৰ নহয়, সৰু। হ'লেও পৰিৱেশটো ভাল লাগিছে। এই আজি অক্টোবৰ 22 তাৰিখ হ'লহি, প্ৰায় আৰু এতিয়া বৰষুণৰ পৰিমাণ কমি আহিছে। তো পানীৰ পৰিমাণটো কমি আহিছে। আহিলে অলপ বাৰিষা ছিজনত আহিব আপোনালোকে, চাই ভাল পাব। দেখিছে, সাৱধানে আহিব, বহুত পিছল হয়। দেখিছে কিমান হেলাই ধৰি আছে। কিন্তু আমাৰ ৱেডাৰটোৰ কথা জানে, আমাৰ নৰ্থ ইষ্টত আপোনালোকে বেছি হেলাই ধৰে আমাৰ চন্দ্ৰবিলাকত। খুব সাৱধানে আহিব। বৰ্তমান পানী বেছি নাই, বেয়া টাইমত আহিলোঁ, একো নাই, পাছত আকৌ আহিম থাকিব।
বন্ধুসকল ঘূৰিছোঁ আৰু যথেষ্ট ভাল লাগিলে আহি। আপোনালোকেও আহিব, এবাৰ চাই যাবহি। বন্ধুসকল ভিডিঅ'টো ইয়াতে সামৰি দিওঁ, উভতি দিওঁ আৰু এতিয়া প্ৰায় 2টা বাজিব হৈছে। ভাল লাগিলে যথেষ্ট, আপোনালোকে আহিব। ঠিক আছে, আকৌ লগ পাম পুনৰ। ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব দেই।